হোজাইত সাম্প্ৰদায়িক আক্ৰমণ হিন্দু মুছলমান বন্ধুত্বৰ বাবে বজৰং দলৰ নিৰ্মম প্ৰহাৰ হোজাই ৰেলৱে ষ্টেচনৰ ওচৰত সংঘটিত এক শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলক স্তম্ভিত কৰি তুলিছে। জন্মদিনৰ অনুষ্ঠানৰ অন্তত দুইজন ল'ৰা ষ্টেচনৰ ওচৰত থিয় হৈ আছিল। যেতিয়া দুজনী ছোৱালী, এজনী হিন্দু আৰু এজনী মুছলমান বিল দিয়া কাৰ্যত ব্যস্ত আছিল, এই সময়তে বজৰং দলৰ সদস্য বুলি চিনাক্ত এদল লোকে বাহিৰত থকা ল'ৰাবোৰক প্ৰশ্ন কৰে, তুমি কোন আৰু তোমাৰ ভিতৰত থকা ছোৱালীবোৰৰ লগত কি সম্পৰ্ক? প্ৰশ্নোত্তৰৰ পাছতে তেওঁলোকে দুজন ল'ৰাৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ আৰম্ভ কৰে। ভিডিঅ' দৃশ্যত দেখা গৈছে আক্ৰমণত এজন গুৰুত্বপূৰ্ণভাৱে আহত। সাক্ষীয়ে জনোৱা মতে আক্ৰমণকাৰীয়ে কেৱল তেওঁলোকে মুছলমান বুলিয়ে আক্ৰমণ চলিছিল আৰু হিন্দু মুছলমান বন্ধুত্বৰ প্ৰতি তীব্ৰ আপত্তি প্ৰকাশ কৰিছিল। এই ঘটনা হোজাইক সাম্প্ৰদায়িক অহিংসতাৰ উদ্বেগজনক বৃদ্ধি আৰু লোক সুৰক্ষাৰ प्रश्न उत्थापन কৰিছে। न्यूज़ डेस्क रिपोर्ट इंडियन फर्स्ट न्यूज़। ফার্স্টে কি हम लोग ने ফটো তুললো না কোনো সেরেমনি না আপনারা কথা বলছেন আমরা মানে ইয়ে থেকে রেস্টুরেন্ট থেকে বাইরে গেছিলাম তো বাইরের পর তারা আগে গেছে গা কোন ওই যে মোর ফ্রেন্ড বিলে আগত মানে গুছি গল তো মই কি করি আছে পেমেন্ট করি আছো মই তি পেমেন্ট কৰি আহি আছো তো আহি কি তাক মারি আছে কোনবা মারিছে মই দেখা নাই তো মই মাত্র আহিছো তাক মারব তাক কিয় মারি আছে তুমি মানে কেন মারতেছ তুমি তাহে তো মই হিটো হুদি করে তাক বিলে মোৰ মানে পিছা লাগি আছে তুমি চলো পুলিশ স্টেশন মই মানে মানে আমি দাদা ডাকার লিগে একদম আমরা দৌড়াই নিয়ে গেছি আমরা দৌড়াইতে দাদা ডাকার লিগে রিজাল্ট তো হুদার কারণে হিয়তে কি কইছে মুসলিমৰ লগত কিয় গৈছে কিয় মুসলিম হিন্দু কি আমি সবে একেলগে কৰিছে মই হিন্দু তাই মুসলিম তো টিচার হয় টিচার লগত কি কথা আছে টিচার আমরা সব টিচার হয় আর আমি কিবা বেলেগ কাম কৰিব কৰা নাই আমি মাৰিছো ভিডিও কৰিছো বাস